Attention মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। Attention স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া। মৰিগাঁৱৰ এইখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাৰ নামত চলিছে কি? চিকিৎসালয়খনত ICU কক্ষত কৰ্মৰত অৱস্থাত থকা চিকিৎসক ডাক্তৰ কে আহমেদৰ ভাষ্য অনুসৰি 5 আগষ্টৰ দিনা ৰমেশ নাথ নামৰ ৰোগীজনক চিকিৎসাৰ বাবে ভৰ্তি কৰাইছিল চিকিৎসালয়খনত। যথেষ্ট সুস্থ অৱস্থালৈ ঘূৰি অহা ৰোগীগৰাকীয়ে মৃত্যুৰ 5 মিনিটমানৰ পূৰ্বে আহাৰ গ্ৰহণ কৰিছিল। তেনেস্থলত কেনেকৈ হঠাৎ মৃত্যুক আঁকোৱালি ল'লে সেয়া এতিয়া ৰহস্যৰ মাজত সোমাই পৰিছে। ঘটনাৰ সন্দৰ্ভত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে চিকিৎসালয়খনত। ইতিমধ্যে মৃতকৰ পৰিয়ালবৰ্গই কি কাৰণত মৃত্যু হ'ল তাৰ উচিত তদন্ত বিচাৰি আৰক্ষীৰ কাষ চপাত চিকিৎসালয়খনত আৰক্ষীৰ লগতে দুগৰাকী দণ্ডাধীশ উপস্থিত হৈ তদন্ত অব্যাহত ৰখাত সমান্তৰালকৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁৱৰ শ্বহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। নিউজ ডেস্ক প্ৰিমিয়াৰ নিউজ। আমি পৰহিদিনাখন লৈ আহিছোঁ খুৰা। পৰহিদিনাখন লৈ আহি মানে কফৰ প্ৰব্লেম আছিলে। কফৰ প্ৰব্লেম থকা বিনিময়ত ইয়াত মানে সিহঁতে অলপ কিবা পৰীক্ষা নিৰীক্ষা কৰিম বুলি ক'লে ICUত ভৰাইছে পৰহিদিনাখনে। আমি কৈছোঁ যে ঠিক আছে ICUত ভৰাই দিয়ক। পৰহিদিনাখনৰ পৰা ICUতে ৰাখিছে সিহঁতে। ICUত ৰাখিছে প্ৰথম দিনাখনে তাত অক্সিজেন মাস্কটো ৰাখিছে, তাৰপিছৰ পৰা অক্সিজেন মাস্ক খুলি থৈ দিছে নৰ্মেল পুৰা। আজি 11টা বজাত ৰিলিজ দিয়া কথা তেখেতক। আমি তেখেতসকলক যোৱাকালিৰ পৰা কৈ আছিলোঁ যে ইয়াতে যিহেতু আয়ুষ্মান কাৰ্ডে কাম নকৰে, আমি বোলো গুৱাহাটীলৈ লৈ যাওঁ, আপোনালোকে আমাক ৰিলিজ দিয়ক। তেখেতসকলে এৰি নিদিয়ে। এৰি নিদিয়াৰ বিনিময়ত আজি ৰাতিপুৱা মই কথা পাতিছোঁ। আজি সিহঁতে 11টা বজাত মানে নৰ্মেল বেডত দিয়া কথা। 11টা চাৰে 11টাত মই কথা পাতি নিজে গৈছোঁ। খুৰাই কৈছে যে মই ভাল পাইছোঁ। কথা সুধিছোঁ মই, ভাল পাইছোঁ বুলি কৈছে। তাৰপিছতে সিহঁতে 7টা বজাত এজন ডক্টৰৰ চিফ্ট চেঞ্জ হৈছে, 9টা বজাত এজন আহা বুলি কৈছে। আমি কিন্তু ইয়াত দেখা নাই ডক্টৰ। মই নিজে সোমাইছোঁ ইয়াত, ডক্টৰ দেখা নাই। সেই 7টা বাজিৰ পৰা এই 11টা চাৰে 11টা মানে 12টা চাৰে 12টা বজাত এজন ডক্টৰ আহিছে। এটা ICUত ডক্টৰ এনেকৈ থাকে নেকি? আমি ICUত থৈছোঁ কিহৰ কাৰণে? আমি নিৰাপদৰ কাৰণে ICUত থৈছোঁ ন? ICUত নাই। সিহঁতে কি লগাইছে? BP মেচিনটো লগাইছে, অক্সিজেন মিটাৰটো লগাইছে। তাতকৈ ICUত একোৱে লগোৱা নাই সিহঁতে। পাৰ ডে আমি 700 ৰুপিজ দিয়াটো আমি কুণ্ঠাবোধ কৰা নাই। 7,000 টকা লয় প্ৰতিদিনে, 7,000 টকা লয়। আমিতো অকণো কুণ্ঠাবোধ কৰা নাই। এতিয়া 5 মিনিটৰ আগত আমাক ডক্টৰে মাতি কৈছে তেখেতৰ হাৰ্টটো ব্লক হৈ গৈছে, আমি মানে অকণমান চক দি চাম। এতিয়া কৈছে তেখেতলৈ ঢুকাল বুলি পেলাই। এইটো কি কাৰোবাৰ সিহঁতে? নিশ্চয় ইহঁতে কিবা এটা ক্ৰিটিকেল কৰিব লাগিব। আজি কি ৰিলিজ দিয়া কথা আছিলে? আজি 11টা বজাত ৰিলিজ দিয়া কথা আছিলে। আহিছে ডক্টৰ চাৰে 12টা বজাত। এখন নাৰ্ছিং হোম নে কি? আমি ICUত থৈছোঁ। নাৰ্ছিং হোম চুলতান ৰিচাৰ্চ এণ্ড চুলতান হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ। মই কৈ আছোঁ আপোনাৰ ডিটেইলছটো। তেখেতে কাপ আৰু আপোনাৰ ৰেছপিৰেটৰী ডিষ্টেঞ্চ লৈ আহিছিলে। তাৰপিছত ধৰক তেখেতৰ প্ৰিলিমিনাৰী এক্সামিনেশ্যনখিনি কৰা হ'ল। গোটেইখিনি আপোনাৰ ধৰক যিখিনি লাগে ইনভেষ্টিগেশ্যন ডিটেইলছত কৰা হৈছিলে। পেচেণ্টটো ৰিকভাৰী কৰিছিলে, এল্ডাৰলি পেচেণ্ট হয়। তো তাৰপিছত আজি আমি ICUৰ পৰা মানে শিফটিং কৰা প্লেন আছিলে। তো শিফটিং কৰাৰ পিছত ধৰক এটেণ্ডেণ্টৰ লগত কথা পাতি আছে। এটেণ্ডেণ্টৰ লগত কথা পাতি থকা অৱস্থাতে ধৰক এৰাউণ্ড 2 মিনিটছ পিছত ছাডেন তেওঁ কলেপছ হৈ গ'ল পেচেণ্টটো। তাৰপিছত ধৰক আমি যিখিনি প্ৰচিডিউৰ কৰিব লাগে ক্ৰিটিকেল সেইখিনি প্ৰচিডিউৰ গোটেইখিনি কৰিলোঁ, CPR কৰিলোঁ। কৰাৰ পিছতো ধৰক পেচেণ্টজন ৰিকভাৰ নহ'ল আৰু। আপোনালোকে যে মিডিয়াৰ পৰা আঁতৰি থাকিব বিচাৰিছে কিয়? নহয়, মিডিয়াৰ পৰা আঁতৰি আমি এতিয়া চব ইনকুৱেষ্ট হৈ আছে। তো গতিকে আমি ইনকুৱেষ্ট হৈ আছে। আমাৰ জইণ্ট ডিৰেক্টৰ অফিচিয়েলছ আহিছিলে। তো তেওঁলোকক গোটেইখিনি আমি ডকুমেণ্ট প্ৰভাইড কৰি আছোঁ মানে। প্ৰশাসনে ঠিকে কৰি আছে, কিন্তু আপোনালোকে চিকিৎসক হিচাপে আপোনালোকে যিহেতু ভালকৈ পাইছে তেখেতক, তো আপোনালোকে এইখিনি ক'বলৈ কাৰণে ভয় খাইছে কিয়? কিবা প্ৰেছাৰ আছে নেকি আপোনালোকৰ? নহয়, আমি এতিয়া ধৰক জইণ্ট ডাইৰেক্টৰ অফিচৰ পৰা আহিলে তাতো আমি ৰিপৰ্ট এটা দিলোঁ। তাৰপিছত এতিয়া মেজিষ্ট্ৰেট ইনকুৱেষ্ট হৈ গ'ল। ইনকুৱেষ্টক আমি তেওঁলোকৰ যিখিনি ডকুমেণ্ট লাগে সেইখিনি প্ৰভাইড কৰি আছোঁ। একচুৱেলি আপোনালোকে ৰং ট্ৰিটমেণ্ট হৈছিল নেকি বাৰু? নহয়, ৰং ট্ৰিটমেণ্ট নহয়, গোটেইখিনি ডকুমেণ্ট আমি দিছোঁ। তেখেতৰ ধৰক পূৰা ডিটেইলছ ৰিপৰ্টছখিনি দিয়া হৈ আছে। তো আমাৰ ফালৰ পৰা কোনো আপত্তি নহয়, কিন্তু তেখেত এল্ডাৰলি পেচেণ্ট আছিলে। তো তেখেতৰ ধৰক অক্সিজেন লগা হৈ আছিলে, আজি ৰিকভাৰো কৰিছিলে। তো আমি গোটেইখিনি বস্তু ধৰক যিটো ডাইৰেক্ট ট্ৰিটমেণ্টত লাইনৰ ট্ৰিটমেণ্টত কৰি আমি তেখেতক ৰিকভাৰ কৰি শ্বিফটিঙৰ প্ৰচেছত আছিলে। ছাডেন সেইটো কাৰ্ডিয়েক এৰেষ্ট হৈছে। তো আমি সেইটো ছাডেন এতিয়া ইনভেষ্টিগেশ্যন চলিলে গোটেইখিনি বস্তু গম পাব। তেখেতলোকে কৈছিল যে গৃহস্থসকলৰ অভিযোগ আছে যে তেওঁলোকে যেতিয়া নেকি তেওঁলোকে পেচেণ্টগৰাকীক গুৱাহাটীলৈ ৰেফাৰ কৰিম বুলি ভাবিছোঁ। আপোনালোকে ক'লে যে ভাল হ'ব ইয়াতে, সেইকাৰণে আপোনালোকে আশ্বাস দিছিলে, কিন্তু আশ্বাস আপোনালোকে ৰখাব নোৱাৰিলে। আমি কেতিয়াও ধৰক পেচেণ্ট কাৰো একদম গেৰাণ্টি কেতিয়াও দিব নোৱাৰে। সুস্থ, যথেষ্ট সুস্থ বুলি দেখা পাইছিলে। সেইটোৱেইতো, পেচেণ্টজন অনাৰ পিছত তেখেত যথেষ্ট সুস্থ হৈছে। ICUততো আৰু নৰ্মেল পেচেণ্টক সোমাই নিদিয়ে। তেখেতৰ ধৰক আমাৰ পূৰা ICU ক্ৰিটিকেল কেয়াৰ টিম হিচাপে কাম কৰে। ধৰক যেতিয়া তেখেতক ফাৰ্ষ্ট ৰিচিভ কৰা হৈছিলে, কণ্ডিশ্যনটো চিৰিয়াছ হোৱাৰ কাৰণে ICUত দিছিলে। গ্ৰেজুৱেলি পেচেণ্টজন ৰিকভাৰ কৰিছিলে। তো সেইটো কাৰণে ধৰক আমি বাহিৰত ডিছচাৰ্জ ICUৰ পৰা শ্বিফ্ট কৰাৰ প্লেন কৰিছিলোঁ। কিন্তু ছাডেনলি তেখেতৰ
কাৰ্ডিয়েক এৰেষ্ট হ'ল আৰু দেখা নহয় কিন্তু সেইটো চাৰ্টেন কাৰ্ডিয়েক এৰেষ্ট হৈছে কিন্তু তেখেতৰ মেইনলি তেখেতে ৰেছপিৰেটৰী ট্ৰেক ইনফেকশ্যন হৈ আহিছিলে মানে আৰু এল্ডাৰলি পেচেণ্টৰ ৰেছপিৰেটৰী ইনফেকশ্যন আছিলে তো এতিয়াতো আপোনাৰ গোটেইখিনি আমি যিখিনি প্ৰচেছ কৰিলোঁ কিন্তু চাৰ্টেন কাৰ্ডিয়েক এৰেষ্ট হ'ল তেওঁলোক আগতে তেনেকুৱা একো সেইটো ৰিপৰ্টত আমাৰ কাৰ্ডিয়েক ধৰক এটেক চেটেক আমি এনেকুৱা পোৱা নাই একো সেইখিনি ৰিপৰ্টখিনি ডিটেইলছত আছে তো এতিয়াতো আপুনি আপোনাৰ ডিছচাৰ্জত মানে ৰিকভাৰ কৰিছে তেখেতে বহুত ৰিকভাৰ কৰিছে যেতিয়া কাৰ্ডিয়েক এৰেষ্ট হোৱাৰ 2 মিনিট আগত তেখেতৰ খানাও খাইছে খানা খাই এটেণ্ডেণ্টৰ লগত কথাও পাতিছে এটেণ্ডেণ্ট কথা পাতি জাষ্ট ওলাই গৈছে 2 মিনিট আগত এৰাউণ্ড 2 to 5 মেক্সিমাম 2 to 5 মিনিটছ আগত সেইটো তাৰপিছত ছাডেনলি কলেপছ হৈ গৈছে তো কলেপছ হোৱাৰ লগে লগে ধৰক আমি যিখিনি CPR কৰিব লাগে আমি সেইখিনি প্ৰচিডিউৰ কৰিছোঁ আৰু ধৰক লগে লগে এটেণ্ডেণ্টক আমি জনোৱা হৈছে যে পেচেণ্টজন এনেকৈ ছাডেন কলেপছ কৰিছে বুলি তাৰপিছত ধৰক আমি এৰাউণ্ড হাফ এন আৱাৰ আমাৰ CPR যিটো প্ৰট'কল থাকে সেইটো মতে কৰা হয় কৰাৰ পিছতো পেচেণ্টজন ডিভাইড কৰা নাই নাই আপোনালোকে এটা যিটো চিৰিয়াছ কণ্ডিশ্যন আহিছে আপোনালোকে তেওঁলোকৰ ঘৰৰ যি গাৰ্জেন আছিলে গাৰ্জেনৰ আপোনালোকে কোনো ধৰণৰ তেওঁলোক জনোৱা নাছিলে কিয় নহয় চিৰিয়াছ কণ্ডিশ্যন সেইটোৱে আপুনি 2 মিনিটৰ বা 5 মিনিটৰ আগলৈকে তেখেতে আপোনাৰ নৰ্মেল আছে তেনেকুৱা অসুবিধা নাই আনকি অক্সিজেনো খুলিব পৰা হৈছে পেচেণ্ট এটেণ্ডেণ্টৰ লগত কথাও পাতিছে গোটেইখিনি বস্তু ঠিকেই আছিলে তো এটেণ্ডেণ্ট যোৱাৰ 2 মিনিট পিছত ছাডেনলি মানে কলাপছ কৰিছে আৰু পেচেণ্ট তো আপোনালোকৰ মতে কি হৈছিল আচলতে সেইটো এতিয়া ছাডেন কাৰ্ডিয়েক এৰেষ্ট বুলি আমি এইটো কৰিছোঁ আৰু কিন্তু বহুত বুজ থাকে তো একজেক্টলি আমি এতিয়া ধৰক ডিলছটো ছাডেনলি হৈছে যে ছাডেন কাৰ্ডিয়েক এৰেষ্ট বুলি আমি এতিয়া সেইটো কৰিছোঁ